সকলোলৈকে কাতি বিহুৰ উলগ জনাইছোঁ। আমি বছৰটো আৰম্ভই কৰিছিলোঁ এবাৰ পেণ্ডেমিকেৰে, বহাগ বিহু পাতিছিলোঁ পেণ্ডেমিকৰ মাজেৰে। ভাবিছিলোঁ যে লাহে লাহে পৰিস্থিতি ভাললৈ আহিব, কিন্তু ক'তা দেখোন চাওঁতে চাওঁতে কাতি বিহু পালেহি। আমি আকৌ এই মহামাৰীৰ মাজতে কাতি বিহু উদযাপন কৰিবলৈ লৈছোঁ। কিন্তু হ'ল বুলি আমি বিহুটো নপতাকৈতো থাকিব নোৱাৰোঁ। গতিকে আমি চেষ্টা কৰিছোঁ। এজনী আমাৰ অকণমানি সৰু ছোৱালী এজনী আছে, 6 বছৰ হৈ গৈছে যোৱা মাহত। গতিকে তাইক আমিনো আগতে কেনেদৰে কাতি বিহু পাতিছিলোঁ, কি কৰিছিলোঁ, এই কথাখিনি ক'লোঁ কালি। গতিকে তাই খুব এক্সাইটেড, আৰু তাই এবাৰ মই পাতিম, মই কৰিমকৈ গোটেইবোৰ কাম তাই নিজে কৰিবলৈ লৈছে। আৰু চাওঁচোন আহক এইবাৰ বিহু বুলি তাইনো কেনেকৈ হেঁপাহেৰে কাতি বিহু পাতিছে, আমি তাকে চাওঁ আহকচোন। এইকাল তুমি লৈ যোৱা, থৈ আহা ভিতৰত, তাৰপিছত তুমি আকৌ মুচি বাঢ়ি বাৰু এইখিনিতে থৈ দিয়া, সোমাই পেলাই ভিতৰত থৈ দিয়া, পৰ্দাৰ ভিতৰত। ঠিক আছে, তেখেত এক্সাইটেড হৈ ভাল লাগিছে নি? আৰু কি কৰিবা গধূলি কি কৰিবা তুলসীৰ তলত? কালাৰ কৰিবা আৰু কি জ্বলাবা ৰাতিকে? চাকি জ্বলাই দিবা, তাৰপিছত বিহু পাতিবা আৰু ন তুলসীৰ তলত। ঠিক আছে। বিহু বুলি বৰ ধুনীয়া কাম এটা কৰি দিছে। এইটো মোৰ কৰিবলৈ বৰ দিগদাৰ, হাত সোমোৱাই। তাৰ হাতখন অকণমানি। মোৰ ভাল নহয় পাই, এইটো দুৱাৰ দলিত ধূলি সোমাই থাকে। অকণি ওৱান বৰ ধুনুকৈ ক্লিন কৰিলে, কিন্তু বহুত ধূলি আছিলে এখেপত, মোৰ কৰিবলৈ দিগদাৰী হয়। কৰি দিছে পাই, নাই হৈ গ'ল আৰু ইমান কৰিব নোৱাৰা আমাৰ। এতিয়া তুমি হাতখন ভালকৈ চাফা কৰি দিয়া পাই। থেংক ইউ পাই, ছোৱালীজনীয়ে বহুত কৰি দিলে দেই। পম্পু, কি কৰিছা তুমি এতিয়া? আচ্ছা, তুলসী তলত শ্বেপ বনাইছা নেকি? তাৰপিছত এইটো কি বনাইছা? হাৰ্টটো বনাইছা? আৰু কি বনাবা? আৰু আছে triangle, square, circle আছে। আচ্ছা, সেইবোৰ বনাবা? তুমি বনাই থাকা বাৰু দেই। আচ্ছা, এইবোৰ কালাৰ আৰু খাৰু চাৰু গোটাই। আচ্ছা, কেনেকৈ তুমি কৰাচোন, শ্বেপটো দিয়াচোন। চিলভাৰ দিবলৈ কৈছা? ঠিক আছে, কেনেকুৱা লাগে চাওঁচোন বাৰু, কেনেকুৱা লাগে চাওঁচোন। মই চিলভাৰ দি দিছোঁ। শ্বাইন কৰিছে নে? চোৱা হৈছে। আৰু ইয়াত কি কালাৰ দিম? গ্ৰীণটোত চিলভাৰে দি দিওঁ? দি দিলোঁ দেই। অকণমান শ্বাইন কৰিবা দেই, আমাৰ ছোৱালীজনীয়ে ভাল পায় শ্বাইনি হ'লে ন। কৰিছে, চোৱা মম্পু, কৰিছেনে? গল্ডেনটো কৰিছেনে? কৰিছে, হ'ব আৰু। আচ্ছা মম্পু, এতিয়া চাকি লগাবলৈ হৈ গ'ল ন? তুমি ৰেডি কৰিব জানিবা নাই? কৰাচোন। তুমি দিয়ে দিলা নেকি অলৰেডি? কিমান গছ চাকি আছে? 6 গছ চাকি। ঠিক আছে, আমি ক'ত লগাবা তুমি? তুলসীৰ তলত আৰু আগফালে দৰ্জাৰ মুখত কিমান? 2 আৰু পাকঘৰত 1 আৰু চব ৰুমত 1 গোসাঁই ঘৰৰ ৰুমত, এইটো ৰুমত অলৰেডি আছে, সেইটো কাৰণে আমি তাৰ কাৰণে ৰেডি কৰা নাই আৰু ন। ঠিক আছে। আমাৰ শ্ৰীমতী আইদেৱে চাকি লগাবলৈ আনিছে আজি। চব আইদেৱে কৰিব পায়। একো নহয়, ইমান শ্ল'লি নাহিলেও হ'ব। আহি যোৱা, আহি পেলাই লেফ্ট এণ্ড ৰাইট দুইফালে 2 গছ থৈ দিয়া। চাইডে থবা দেই ধুনুকে। কোৱাচোন তুমি? 3 নহয়, 1 বাকীটো ভিতৰত দিব লাগিব। তুমি দিয়াচোন। যার মাঝে আসো
আচ্ছা মই এতিয়া ৰেডি কৰিলে আৰু নিচিমা এইবিলাক এতিয়া ধূপটো লগাই দিয়া মম্বু তাত লগাই দিয়া সেই অকণমানি কল আছে যে তাতে খুচি দিয়া একদম ষ্ট্ৰেইট চিধা চিধাকৈ খুচা চিধা আৰু এটা খুচা একদম চিধা চিধা কিপ ইট ষ্ট্ৰেইট আছে ছোৱালীজনীয়ে নমো কৰিছে দেই তুলসী গছত বুলি ধুনুকে নমো কৰিছে এতিয়া ধুনুকে বহি লৈ গোৱা মম্পু মই শিকাই দিম গোৱা দেই তুলসী বিহুৰ নাম গোৱা তুলসী তলে তলে তেনেকৈ গাব লাগিব মৃগ পহু চৰে চৰে তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে গৰুৱে চৰি আছে আৰু ন তুলসী তলত মৃগ পহু নাই তাৰপিছত আমি আৰু এনেকৈ আকাশবন্তি জ্বলাইছোঁ আৰু চবৰে ভাল হ'বলৈ কাৰণে হয় নহয় চবৰে ভাল হৈ যাব নাই ঘৰত লক্ষ্মী আহিব পথাৰত ধান ভাল হ'ব এইকেইটা বনালে শ্বেপকেইটা ভাল লাগিছে দেই মম্পু আৰু তুমি গ্লিটাৰ দিলা ঠিক আছে আমি এতিয়া প্ৰসাদ খাব লাগিব ন এতিয়া তুমি কোৱাচোন তুমি আজি বিহুৰ কাৰণে মোক বহুত কাম কৰি দিলা ন সেইকাৰণে থেংক ইউ তোমাৰ কেনেকুৱা লাগিলে বাৰু আজি বিহুৰ কাৰণে কামবোৰ কৰি পেলাই মস্তি লাগিলে আৰু ভাগৰ লাগিলে নাই ৱৰ্কআউট যে নহয় আৰু দেই এইকেইটা কাম কৰি পেলাই আচ্ছা শুনা এতিয়া আজি বিহুৰ কাৰণে কি খাবা তুমি পাকঘৰত কি বনিছে গম পোৱা নে নাই এটা বুট দাইল বনাইছে তাৰপিছত মই লুচুটো বনাম বাৰু অলপ পিছত আৰু প্ৰসাদ খাম আমি ন হয়নে ঠিক আছে তেনে খাব লাগিব আমি এইবছৰৰ কাতি বিহু ভাগ এনেদৰে পাতিবলৈ চেষ্টা কৰিলোঁ আমাৰ সীমাবদ্ধতাৰ মাজেৰে কিন্তু আমি যথেষ্ট উলাহেৰে ফূৰ্তিৰে পাতিলোঁ আচলতে বিশেষকৈ আমাৰ অকণমানি ছোৱালীজনীক কাতি বিহুনো কি কিয় পতা হয় আগতে আমি অসমত কেনেদৰে পাতিছিলোঁ তাকে যি পাৰোঁ অকণমান শিকাবলৈ চেষ্টা কৰিলোঁ আৰু তাইও খুব কিন্তু ফূৰ্তিৰে পাতিবলৈ আগভাগ ল'লে আৰু এতিয়া যিহেতু স্কুলো বন্ধ ঘৰতে সোমাই আছে গতিকে কিবা এটা এনেকুৱা কাম এটা দিলে এনেও খুব ভাল পায় আৰু খুব এক্সাইটেড হৈ পেলাই হেঁপাহেৰে পাতিলে গতিকে আমি স্মৃতি এনেদৰেই ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকেও ভাল পাব আৰু তাক আশীৰ্বাদ কৰি যাব শেষত আপোনালোক সকলোলৈকে পুনৰ কাতি বিহুৰ উলগ শুভেচ্ছা জনালোঁ সকলো ভালে থাকিব আমাৰ প্ৰাৰ্থনা